Welcome to my YouTube channel Raihan's Vlog. মানে আজি যাম মানে কেপচিকাম খেতি লৈ এটো এটা মূল্যৱান খেতি হয় এই খেতিখন কেনেকৈ কৰে আৰু কিমান বিঘাত কিমান টকা উপাৰ্জন হয় কিমান টকা খৰচ হয় সম্পূৰ্ণখিনি আপোনালোকক ভাঙি পাতি গৈ খেতিত বুজাই দিম আৰু খেতিখন ধুনীয়াকৈ দেখাই দিম আৰু কেপচিকাম কেতিয়া কেনেকুৱা হয় কি দিনত মানে ফুল এৰি দিয়ে আৰু কেনেকুৱা হাল লাগে কেনেকুৱা কি হয় কি কৰে সব আপোনালোকক ভাঙি কৈ দিম তো ভিডিঅ'টো চাই থাকক এতিয়া খেতি লৈ যাম ইয়াত মানে পাইপলাইন দিব সেইকাৰণে খান্দি আছে আমি তো সৰু মানুহ সৰু হৈয়ে থাকিম আমি তো সৰু মানুহ আমি তো সৰু মানুহ সৰু হৈয়ে থাকিম কটা কাগজতে সপোনবিলাক আঁকিম খেতি আহি পাই গ'লো এতিয়া খেতি আপোনালোকক দেখাম মানে কেনেকৈ হয় খেতি তেতিয়া সৰু সৰু হৈছে মানে 2টা বজাত আৰু বিক্ৰী কৰিছে চাব পাৰিব ৰ'ব খেতিত আহি দেখা পালোঁ মানে খেতিয়কে ইয়াত অলপ কাম কৰি আছে তেখেতৰ পৰা জানিব বিচাৰিম এইটো যে খেতি কৰা হয় এইটো খেতি কৰিবলৈ মানে ফুলটো কিমান দিন পিছত এৰে গুটিৰ পৰা যেতিয়া নেকি গজালি মেলে এই গছটোৰ পৰা সৰু গছটোৰ পৰা কেইদিন পিছত মানে এই গুটিটো এৰে এমাহ পাছতে হয় অলপ জোৰে কওক মানে এমাহ লাগে যা এমাহ লাগি যায় বুজি শুনি পাইছে আৰু এইবিলাক বিক্ৰী কৰে যে কিমান টকা কেজি এতিয়া বৰ্তমান এইটো জানুৱাৰী মাহত জানুৱাৰী মাহত 25 টকা কেজি আছে 35 টকা কেজি আছে 35 টকা কেজি শুনা পাইছে 35 টকা কেজি আছে এবজাৰত কিমান কেজি উঠে কিমান কুইণ্টেল বা কিমান মোন যেটো 40 কেজি কয় 40 কেজি এটো আমাৰ মাটি আছে ইয়াত 3 বিঘা মানে 25 কুইণ্টেল মান হ'ব 25 কুইণ্টেল উঠে 3 বিঘাত 25 কুইণ্টেল হয় ঠিক আছে আপোনাৰ পৰা জানি বহুত ভাল লাগিছে 1 বিঘা মাটিত মানে কিমান টকা খৰচ হয় এক মাহত বা এক সিজন কিমান খৰচ হয় 1 বিঘা মাটি মাদে খৰচ হয় আপোনাৰ 30,000 হ'ব খৰচ হয় 30,000 1 বিঘাত 30,000 টকা এটা সিজনত শুনা পাইছে কিন্তু বিক্ৰী কৰিব পাৰে কিমান 1 বিঘাৰ পৰা এইবাৰ এটা সিজনৰ কথা যদি বৰষুণে ভাল দে বা বতৰটো ভাল থাকে তেনেহ'লে বিক্ৰীটো বেছিকৈ হয় তো বতৰৰ লগত কথা বেছি পানী দিব লাগে নে শুকান থাকিলে বেছি শুকান থাকিলে পানী দিব লাগে মানে পানী দি ৰাখিব লাগে হয় তেনেহ'লে জীয়াই থাকে ধন্যবাদ জনাইছোঁ আপোনাক আপোনাৰ পৰা ইমান কথা জানিব পাৰি এতিয়া আপোনালোকক খেতিটো দেখাবলৈ চেষ্টা কৰিম মানে কেনেকৈ কিমান খেতি হয় আৰু কিমান ধুনীয়াকৈ কৰিছে এইটো আপোনালোকক এতিয়া দেখাম খেতিত ফল আহি গ'ল এই সম্পূৰ্ণ খেতিখন কৰিবলৈ 1 মাহ সময় লাগে কিন্তু এটা ছিজনত গম পাইছে এটা ছিজনত 30,000 টকা 1 বিঘাত খৰচ হয় মানে 5 কটাত এইটো চাইছে গছ হৈ আছে আপোনালোকে যদি আপোনালোকৰ মাটি আছে টকা আছে তেন্তে খেতি কৰিব পাৰে কোনো প্ৰব্লেম নাই এইটো চাওক এই পলিথিনবিলাক কিয় দিয়ে জানেনে যাতে পানী গুৰিত গৈ গুৰিটো পচি নাযায় সেইকাৰণে এই পলিথিনবিলাক দিয়ে আৰু গোটেই খেতিত দি দিয়ে খেতিৰ পৰা হিপাই শুহি লয় এই গছবিলাকক সাৰ পানী সকলো দি পেলাই শেহত গৈ পেলাই এনেকুৱা বহুতো গছ আছে ইয়াত এই গছবিলাক এতিয়া লগাইছে আৰু মাত্ৰ এই গছবিলাক লগাইছে কিন্তু লগোৱাৰ পিছত এইকেইটাও এনেকুৱা লগাইছিলে কিন্তু এই গোটেইখিনি ডাঙৰ হৈ গ'ল আৰু কেপচিকাম এৰি দিছে এইকেইটাক এই চাক বেয়াও হয় বহুত কেপচিকাম বেয়া হয় কিন্তু পেলাবলগীয়া হয় কিন্তু কোনো হেৰি নাই কৰিবলগীয়া নাই একো বেয়া হৈ যায় আৰু বহুতো ভাল হয় সেই ভালকেইটা হ'ল এইকেইটা সৰু ফুলৰ পৰা শেহত গৈ এনেকুৱা কেপচিকাম হৈ যায় আৰু এইকেইটাই বজাৰত বিক্ৰী কৰে এনেকুৱা চাই লওক ভালকৈ দেখুওৱা সেই হৈ গ'ল এতিয়া আৰু কি দেখাম এই সম্পূৰ্ণ খেতিখিনি দেখিছে ৰ'ব আৰু এটা বস্তু আছে এই বস্তুটো কি আপোনালোকে গম পাইছে এই বস্তুটো হ'ল চ'লাৰ অথনি কৈছে যে পানী বেছি দিলে খেতি নমৰে ভালকৈ থাকে সেই পানীৰ কাৰণে এইটো ব্যৱস্থা লগাইছে
এইখন হ'ল চ'লাৰ। মানে কথাটো হ'ল এই চ'লাৰৰ সহায়েৰে মানে খেতি বাতিত পানী দিয়ে, মানে হিট এনাৰ্জিৰ পৰা ইলেক্ট্ৰিক এনাৰ্জিলৈ কনভাৰ্ট হয়। আৰু আপোনালোকক দেখাই আছোঁ, ইয়াত কিবা কাৰেণ্ট উৎপন্ন হয়, এনেকুৱা মেচিন বহাই দিছে ইয়াত। কাৰেণ্ট উৎপন্ন হোৱাৰ পিছত এইবিলাক ৱায়াৰ আছে, ৱায়াৰে মটৰলৈ যায়। এইটো মটৰ হয়, ইলেক্ট্ৰিক মটৰ। আৰু এইটোৰে বৰিং কৰি দিছে, বৰিং কৰাৰ পিছত এইটো তলত যায়। তলৰ পৰা পানী আনি এইটো নলী আছে, এইটোৰে ওলাই দিয়ে আৰু পাইপ লাইনেৰে এই গোটেইখিনি খেতিত এইটো মানে সিঁচৰাই দিয়ে, মানে পানী দি দিয়ে। আৰু পানী দিয়াৰ পিছত খেতিকেইটা ভাল হয়। তো গম পাইছে কেনেকুৱা। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব, লগতে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।